এৰি থৈ যোৱাটো প্ৰয়োজন আছিল জানো? সকলোবোৰ এক মুহূৰ্তত শেষ কৰি দিয়াটো প্ৰয়োজন আছিল জানো? তুমিতো কৈছিলা তোমাৰ লগত অলপ সহ্য কৰি ল'ম। তেনেহ'লে কি এবাৰ লগ নকৰাকৈ বিদায় দিয়াটো প্ৰয়োজন আছিল জানো? এনেকৈ এৰি থৈ যোৱাটো তোমাৰ বাবে কেনেকৈ ইমান সহজ আছিল? এবাৰ মোক কৈ দিয়াৰ প্ৰয়োজন নাছিল জানো? সকলোকে এৰি তোমাক নিজৰ কৰিছিলোঁ, তথাপিও নিজৰ পৰা মোক দূৰ কৰা ইমান প্ৰয়োজন আছিল জানো? মৰমত এবাৰ মোৰ হাত ধৰি সকলোবোৰ কৈ দিব লাগিছিল ন? এনেদৰে অচিনাকি হোৱাৰ প্ৰয়োজন আছিল জানো? এবাৰ লগ কৰি সকলোবোৰ ঠিক কৰিব পাৰিলোহেঁতেন, কিন্তু তুমি লগ কৰিবই নিবিচাৰিলা। তুমিয়ে কোৱাচোন, মোৰ লগত তুমি কৰা এই অন্যায়ৰ প্ৰয়োজন আছিল জানো? হ'ব, আজিলৈ ৰাখোঁ। তুমি নিজৰ যত্ন ল'বা।